নমস্কাৰ মোৰ ইউটিউব চেনেল আৰবি দৰ্শনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আজি মই দেখাব ওলাইছোঁ মোৰ তাঁতশালত বোৱা দুযোৰ মেখেলা চাদৰ, এযোৰ মিচিং মেখেলা চাদৰ আৰু এযোৰ নৰ্মেল মেখেলা চাদৰ। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফাৰ্ষ্ট মেখেলা চাদৰযোৰ হ'ল এইযোৰ মোক দিছিলে মোৰ বৌ এজনীয়ে, মোৰ বিয়াৰ আগতে দিছিলে, মানে বিয়াত দিছিলে মোক বৌ এজনীয়ে। আপোনালোকে চাব পাৰি এইযোৰ পেৰট গ্ৰীণ কালাৰৰ কাপোৰ হয় আৰু ফুলটো আছে ব্লেক কালাৰত। একচুৱেলি এইটো ব্লেক নহয়, একেবাৰে ব্লেক নহয়, এইটো কি কালাৰ জানো, বাট ব্লেক নহয় আৰু এইটো। চ' এটা ফুল আছে ব্লেক কালাৰত আৰু এটা আছে অৰেঞ্জ কালাৰত। চ' আপোনালোকে চাব পাৰে কাপোৰযোৰ এনেকৈ গোটেই গাটোতে সৰু সৰু বুটা দি কৰিছে কাপোৰযোৰ। আৰু এয়া মাজত একেবাৰে ইয়াত মানে এইখিনি মানত পৰাকৈ আচলতে অকণমান বেছিকৈ বুটা দিছে, আপোনালোকে চাব পাৰে। অকণ বেছিকৈ বুটা দিছে আৰু বাকী গোটেই কাপোৰযোৰতে সেই সৰু বুটা যিটো আছিলে, এইটো সৰু বুটাটোৰে গোটেই কাপোৰযোৰতে ফুল বাচিছে। আৰু এইটো আচল, আপোনালোকে চাব পাৰে। আৰু এইটো মই দহি বটিছোঁ, মই ঘৰতে দহিখিনি বটি লৈছোঁ। দহিখিনি বটিছোঁ মই ব্লেক কালাৰ দি। এইখন আছিলে চাদৰ, পেৰট গ্ৰীণ কালাৰত ফুল দিছে ব্লেক আৰু অৰেঞ্জ দি। চ' এইখন চাদৰ, মেখেলাখন দেখাই দিছোঁ আপোনালোকক। চ' এইখন হ'ল মেখেলা, আপোনালোকে চাব পাৰে। মেখেলাখনতো তলত সেই সৰু বুটাটো দিছে আৰু মাজত ডাঙৰ বুটাকেইটাৰে বুটা দিছে। চ' এইখন মেখেলাখনতো বহুতখিনিয়ে ফুল আছে। চ' যদিহে বহুতজনীয়ে মোৰ ভিডিঅ'টো চাই আছে তেন্তে থেংক ইউ, বহুত ধুনীয়া লাগিছে আচলতে কাপোৰযোৰ। চ' এইখন আছিলে মেখেলা আৰু এইটো আছিলে ব্লাউজতো আচলতে তেওঁ ব্লাউজ পিচটোতো তেওঁ হাতত মানে এনেকৈ ফুল দি দিছে, দেখিছেনে? এইটো আছিলে ব্লাউজ পিচ। মই একদম চিম্পলকৈ চিলাইছোঁ, যিহেতু বোৱা কাপোৰ ন, বেছি হেভিকৈ মানে মোৰ ভাল নালাগে, তো এইটো একদম চিম্পলকৈ চিলাইছোঁ এনেকৈ। এইযোৰ কাপোৰযোৰ মই এবাৰ বিচনাত পাৰিও দেখাই দিছোঁ, তেনেকৈ হাতেৰে দেখালে গোটেই ডিজাইনটো ফুটি নুঠে আচলতে। চ' সেইকাৰণে আপোনালোকক এনেকৈও এবাৰ দেখাই দিছোঁ মই ডিজাইনটো। এইযোৰ আছিলে পদ্মিনী বাই পদ্মিনী, পিয়'ৰ পদ্মিনী সূতাত। আৰু ফুলৰ কালাৰকেইটা কৈছে ব্লেক নহয়, অকণমান ব্লেক দিলে আচলতে ভালেই লাগিব, ব্লেক আৰু অৰেঞ্জ কালাৰত। চ' নেক্সট কাপোৰযোৰ হ'ল মোৰ এই ছেকেণ্ড মেখেলা চাদৰযোৰ, মোৰ এযোৰ মিচিং মেখেলা চাদৰ। এইযোৰ মিচিং মেখেলা চাদৰ, এইটো উল্টা ছাইডটো হয়। এইখন হ'ল চাদৰ, আপোনালোকে চাব পাৰে। চাদৰখন মই হোৱাইট দহি বটিছোঁ। আৰু এইটো চাওকচোন, ইমান ধুনীয়া। এইটো বিচনী ঘাই, দুটা বিচনী ঘাই আছে, বিচনী ঘাই বুলি কয় চাগে, মই নাজানো ভালকৈ, আপোনালোকে জানে যদি ক'বচোন। আৰু এইটো পিয়'ৰ পদ্মিনী বাই পদ্মিনী হয়, একদম পদ্মিনী হয়। আৰু সূতাৰ ফুল হয়। কিছুমান মিচিং কাপোৰত দলি গলিৰ ফুল থাকে, কিন্তু এইটো সূতাৰ হয়। চ' এইখন হ'ল চাদৰ। এইখন চাদৰ, ইয়াত ফুল দিছে য়েল্ল', ৰেড আৰু ব্লেক, হোৱাইট। দুটা য়েল্ল' ইউজ কৰিছে, অৰেঞ্জ আৰু ইয়াত অৰেঞ্জ দিছে, ৰেড দিছে, ঢেৰ চাৰা কালাৰ ইউজ কৰিছে। আৰু এইটোতো এক্সট্ৰাকৈ চাইড পটি নাই, মানে চাইড পাৰি নাই, এই এনেকৈ এটাচ মানে একেলগে বৈ দিছে চাইড পাৰিটো। এইটো চাওকচোন চাইড পাৰি ডিজাইনটো, এইটো। আৰু গোটেই কাপোৰখনত এনেকৈ দুটা আছে। এইটো আচলটো। এইখন আছিলে চাদৰ। এতিয়া মই মেখেলাখন দেখাই দিছোঁ আপোনালোকক। এইখন হ'ল ইয়াৰে মেখেলাখনতো ছেইম চাদৰখনৰ নিচিনাই আছে। চাওকচোন কিমানখিনিলৈ ফুল আছে, অলমষ্ট আঁঠুলৈ আচলতে ফুলটো যায়। আৰু এইযোৰ পিন্ধি
এইযোৰ আচলতে মই পিন্ধিছিলোঁ বিয়াৰ পিছতে মই শহুৰৰ ঘৰলৈ গৈছিলোঁ শহুৰৰ ঘৰ মানে মোৰ শহুৰৰ ঘৰ ওচৰতে হয় বাট তেওঁলোকৰ অৰিজিনেল ঘৰ কাজিৰঙাত হয় তো তাত যাওঁতে পিন্ধিছিলোঁ মই মেখেলাখন ভালকৈ দেখাই দিছোঁ বাৰু এইখন চ' এইখন মেখেলা আৰু ইয়াৰ আচলতে ব্লাউজ পিচটো বহুত দীঘলকৈ আহিছিলে মানে বহুত ডাঙৰকৈ আহিছিলে ব্লাউজ পিচটো তো মই ফুল স্লিভ চিলাই ল'লোঁ চ' ইয়াৰো এনেকৈ হাতত পটি অকণমান দি দিছোঁ চৰি ব্লাউজ পিচৰ কাৰণে আহে ন এক্সট্ৰাকৈ পটি চ' এইটো লগাই দিছোঁ ফুল স্লিভ আৰু বেগটো সেই আগৰটোৰ নিচিনাকৈয়ে দিছোঁ চেম এইটো হ'ল মোৰ বেগ এই দুযোৰ আছিলে মেখেলা চাদৰ এই দুযোৰে বোৱা মেখেলা চাদৰ আছিলে আপোনালোকক কৈছিলোঁ ন কাজিৰঙা যাওঁতে পিন্ধিছিলোঁ এইযোৰ কাপোৰ চ' এইটো তেতিয়াৰে ভিডিঅ' হয় আপোনালোকে চাব পাৰে কাপোৰযোৰ এইবাৰ মই হাতে কৰা মেখেলা চাদৰ এযোৰ দেখাই দিছোঁ এইখন আচলতে ইনকমপ্লিট হৈ আছে মোৰ মেখেলাখন ইয়াত আছে ঘৰত চাদৰখন আছে মানে অসমত চাদৰখন থাকি গ'ল চাদৰখন মই আপোনালোকক দেখাব নোৱাৰিম এতিয়া চ' চাদৰখন ঘৰ গ'লে দেখাম বাৰু আপোনালোকক এইখন ইনকমপ্লিট হৈ থকাৰ কাৰণে মই মেখেলাখন লৈ আহিছোঁ ইয়াত কৰিম বুলি চ' এইখন চাদৰ মেখেলাখনত যেনেকৈ ফুল আছে এনেকৈ মই আপোনালোক ভালকৈ দেখাই দিছোঁ ওচৰৰ পৰা এইয়া চাওকচোন এইটো ফুল মানে ফটোত ভালকৈ দেখা নাই পোৱা চাগে আপোনালোকে কিন্তু এইটো মানে ভিডিঅ'টোত গম নাপায় ভালকৈ মই বেলেগ এটা ভিডিঅ' বনাই দিম এইবোৰ দেখিছেনে ইনকমপ্লিট হৈ আছে মই আঁকি থৈছোঁ এইবোৰ কিন্তু মই নাই কৰা এতিয়ালৈ আৰু চাদৰখনত মই গোটেই চাদৰখনতে এনেকৈ পাৰিটো কৰি লৈছোঁ চাব পাৰে ওচৰৰ পৰা কেনেকুৱা লাগিছে আৰু এইখন মেখেলাখনতো মই গোটেই মেখেলাখনত এনেকৈ তলৰ ছাইডটো এনেকৈ কৰি ল'ম আৰু বাকী ওপৰত বুটা বুটা দি যাম গোটেই কমপ্লিট হ'লে দেখাম বাৰু এইটো চিলাই যদি আপোনালোকে শিকিব বিচাৰে বা ডিজাইনটো যদি আপোনালোকক ভালকৈ লাগে তেন্তে মোক জনাব মই কৰি দেখাম চ' আজিলৈ ইমানেই আছিল ধন্যবাদ মোৰ ভিডিঅ'টো লাষ্টলৈ চোৱাৰ বাবে আৰু জয় আই অসম আৰু যদি ইমানেই আছিলে থেংক ইউ বাই বাই